নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আমাৰ টিংখাং সমষ্টিত প্ৰায় 19টামান জেগাতে বিহুৰ কৰ্মশালা চলি আছিল, তাৰে আজি সামৰণি অনুষ্ঠান আছিল। গতিকে সকলো ইয়াতে আজি লগ হৈ আজি সামৰণি অনুষ্ঠানভাগ আয়োজন কৰা হৈছিল। এতিয়া চলি আছে হুঁচৰি, যিহেতু এযোৰা হুঁচৰি আৰু জেং বিহু নিমন্ত্ৰণ কৰি অনা হৈছিল। তাৰে পাছত আমাৰ প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ বিহু নাচ প্ৰদৰ্শন কৰিব। এইটো মোৰ ভাইটি, মামাৰ ল'ৰা, আৰু এয়া হৈছে মোৰ লগৰ পলি। আৰু পাছফালে এয়া আমাৰ নাচনীসকল। বিহুৰ সাজত সকলোকে সঁচাকৈ বহুত ধুনীয়া লাগিছিল। আৰু এয়া আমাৰ ঢুলীয়াসকল আৰু আমাৰ প্ৰশিক্ষণ দিয়া সকলো বাইদেউসকল। সকলোকে দেখাব নোৱাৰিলোঁ বাৰু। আৰু আমাৰ সঁচাকৈ ইমান ধুনীয়া লাগিছিল নহয় চবকে। প্ৰায় কেইবাবছৰো ধৰি বিমল বৰা ডাঙৰীয়াৰ উদ্যোগত এই বিনামূলীয়া বিহুৰ কৰ্মশালা প্ৰতি বছৰে দি অহা হৈছে আৰু তেখেতক বহুত বহুত ধন্যবাদ। আৰু আজি আমাৰ সামৰণি অনুষ্ঠান ভালে ভালে পাৰ হৈ গ'ল আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত বেছি ধন্যবাদ।